নমস্কাৰ, মই বিজুলী বৈশ্য। মই আজি আপোনালোকক ডিষ্টেঞ্চ বা দূৰত্বত কেনেকৈ হিলিং কৰিব লাগে সেই বিষয়ে অকণমান ক'বলৈ লৈছোঁ। আমি ৰেইকিৰ প্ৰথম ডিগ্ৰীত আমি ওচৰৰ পৰা হিলিং কৰিব লাগিব। মানুহজনক আমি চুই বা টাচ হিলিং কৰিব লাগিব। আৰু যেতিয়া আমি ছেকেণ্ড ডিগ্ৰী কৰিম তেতিয়া আমি চিম্বলছ পাম আৰু দূৰত্বত হিলিং কৰিব পৰা হওঁ। এতিয়া আমি দূৰত্বত হিলিং কৰিবলৈ আমি মানুহজনৰ ওচৰলৈ যাব নালাগে, অৰ্থাৎ ওচৰত থাকিব নালাগে। তেওঁ য'তেই নাথাকক আমি তেওঁক তাৰ ইয়াৰ পৰা য'তে আমি নিজে য'ত থাকোঁ তাৰ পৰাই তেওঁক আমি হিলিং কৰিব পাৰিম। এতিয়া হিলিং কেনেকৈ কৰিম তাৰ কিছুমান নিয়ম থাকিব। আমি প্ৰথম ডিগ্ৰী কৰাৰ দৰে মানে কি, এতিয়া মানুহজনক নাথাকিলে আমি মানুহজনৰ সলনি কিছুমান বস্তু যেনেকুৱা ধৰক পুতলা, এনেকুৱা আপুনি যেনেকুৱা পুতলা হওক, আপোনাৰ লগত যেনেকুৱা পুতলাই আছে তেনেকুৱা এটা পুতলা আপুনি ল'ব পাৰিব। যেনেকুৱা পুতলা আছে তেনেকুৱা পুতলা হ'লে হ'ল। পুতলা এটা ল'লে পুতলাটোক আপুনি মানুহজন বুলি কল্পনা কৰিব। নাইবা তেনেকুৱা নহ'লে আপুনি ধৰক এনেকুৱা কোনোবা গাৰু এটা ল'ব পাৰে, যিটো গাৰুটোক আপুনি মানুহ হিচাপে ল'ব পাৰে। দীঘলীয়া গাৰু এটা লৈ যদি ভাবিব যে আপোনাৰ সেইটো মানুহ, আপুনি যিজন মানুহক হিলিং দিব বিচাৰিছে তেওঁ বুলি ভাবিব। আৰু নাইবা বেলেগ এটা পদ্ধতি এনেকুৱা যে আপুনি একো নোলোৱাকৈও আৰু এটা বস্তু আছে, ফটো আপুনি ল'ব পাৰে। ফটো যদি আছে মানুহজনৰ ফটোখন চাই ফটোখনৰ ওপৰত আপুনি হিলিং দিব পাৰে। তাৰোপৰি আপুনি একো নোহোৱাকৈ গাৰু, ফটো বা পুতলা একো নোহোৱাকৈ আপুনি মানুহজনক ভিজুৱেল কৰিব পাৰে। ভিজুৱেল কৰি মানুহজনক কোনোবা এখন বিচনাত মানে শুৱাই দিয়া ভিজুৱেল কৰিব পাৰিব। নাইবা আপুনি ক'ৰবাত বহাই থৈছে আপোনাৰ সুবিধা মতে, নাইবা আপুনি ক'ৰবাত তেওঁক থিয় কৰি ৰাখিব পাৰে। যদি কম সময়ৰ কাৰণে হয় থিয় কৰি ৰাখিব পাৰিব অকণমানৰ কাৰণে। দীঘলীয়া হ'লে আপুনি তেওঁক ক'ৰবাত বহাই ল'ব নাইবা শুৱাই ল'ব, তেনেকৈ ভিজুৱেল কৰিব। আৰু ভিজুৱেল কৰাৰ কাৰণে ধৰক আপুনি যদি অচিনাকি হয় তেতিয়াহ'লে তেওঁৰ ফটোখন ভালকৈ চাই ল'ব, তেনেকৈ কৰিব। এতিয়া আপুনি দূৰত্বত হিলিং কৰিবলৈ আমি যিটো চিম্বল পাইছোঁ থাৰ্ড চিম্বলটো, সেই চিম্বলটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া কেৱল থাৰ্ড চিম্বলটো কৰিলেই নহ'ব। প্ৰথমতে আপুনি ৰেইকিক আবাহন কৰিব। আপোনাৰ নিয়ম অনুসৰি আপুনি ৰেইকিক আবাহন কৰিলে, আৰু আবাহন কৰাৰ পিছত আপুনি নিজক প্ৰটেক্ট কৰি ল'ব। প্ৰটেক্ট কৰিব নিশ্চয় জানিব। প্ৰটেক্ট কৰি ল'ব। হোৱাইট লাইটৰ ওপৰত বা ভায়লেট লাইটৰ মাজত নিজক সোমোৱাই ল'ব। আৰু বেলেগ বেলেগ পদ্ধতিও আছে প্ৰটেকশ্যনৰ। যিকোনো এটা পদ্ধতিৰে আপুনি নিজক প্ৰটেক্ট কৰি ল'ব। তাৰপিছত আপুনি মানুহজনৰ ধৰি লওক পুতলা এটা ল'লে, পুতলাটো ল'ব বা গাৰুটোক যদি লয় তেতিয়াহ'লে গাৰুটো আপুনি শুৱাই দিব বা বহাই থ'ব। তাৰপিছত আপুনি ৰেইকি কল কৰি উঠি আৰু তাৰপিছতে আপুনি মানুহজনক ওপৰত ৰেইকি চিম্বলকেইটা ড্ৰ কৰিব। প্ৰথম চিম্বল, দ্বিতীয় চিম্বল আৰু তৃতীয় চিম্বল। তিনিওটা চিম্বল ড্ৰ কৰিলে, ড্ৰ কৰাৰ পিছত আপোনাৰ ওচৰত ৰেইকি আছে, আপুনি এতিয়া প্ৰটেক্ট হৈ আছে। এতিয়া মানুহজনক আপুনি ৰেইকি চিম্বল ড্ৰ কৰি তেওঁক আপুনি প্ৰটেক্ট কৰি ল'লে। আৰু তাৰপিছত তেওঁৰ যি সমস্যা আছিলে, সমস্যাৰ কিমান গভীৰতা আছে সেইমতে আপুনি হিলিং কৰিব লাগিব। এতিয়া যদি বহুত বেছি ডাঙৰ সমস্যা নহয় তেতিয়াহ'লে তেওঁক আপুনি সেই হিচাপতে ধৰক য'ত যি প্ৰব্লেম হৈছে তেওঁ সেইখিনি আপুনি অলপমান হিলিং সেইখিনি সময় আপুনি হিলিং কৰি দিব, সেই হিচাপত সময় ল'ব। আৰু যদি নহয় তেওঁৰ বহুত বেছি সমস্যা, বেছিকৈ গুৰুতৰভাৱে তেওঁ অসুস্থ হৈছে, তেতিয়াহ'লে আপুনি তেওঁক ক্লিনিং কৰিব লাগিব। অ'ৰা ক্লিন কৰিব প্ৰথমতে, দ্বিতীয়তে তেওঁৰ চক্ৰবোৰ ক্লিন কৰি দিব। তাৰপিছত আপুনি তেওঁক যিটো ৰিলেটেড, যিটো চক্ৰৰ প্ৰব্লেম তেনেকুৱা সেই চক্ৰটো আৰু যিখিনি ঠাইৰ প্ৰব্লেম সেই ঠাইবোৰত আপুনি হিলিং কৰিব। গোটেই মানুহজনৰ ওপৰতো আপুনি তেনেকৈ এনাৰ্জি পঠাব পাৰে, তেনেকৈ হিলিং কৰিব। আৰু আপোনাৰ সময়টো সেইমতে আপোনাৰ নিজৰ ইনটিউশ্যন পাৱাৰে ক'ব, আপোনাৰ আত্মজ্ঞানে ক'ব যে আপুনি কিমান সময় হিলিং দিব। যদি বহুত বেছি সমস্যা তেতিয়াহ'লে হিলিংটো তেওঁক অলপমান আপুনি বেছি সময় দিব লাগিব। আৰু যদি বহুত বেছি সমস্যা নহয় তেতিয়াহ'লে সময়টো অকণমান কমকৈ দিলেও কথা নাই। সেই হিচাপত আপুনি হিলিং দিব। হিলিং দিয়াৰ পিছত আকৌ আপুনি তেওঁৰ ওপৰত এনাৰ্জিখিনি চিল কৰি ল'ব। আপুনি দিয়া এনাৰ্জিখিনি চিল কৰি ল'ব। চিল কৰি লোৱাৰ পিছত
তেওঁকো আপুনি প্ৰথমতে আপুনি তেওঁক ধন্যবাদ দিব, তাৰপিছত আপুনি তেওঁক ধন্যবাদ দিব পাৰে যে তেওঁক গ্ৰহণ কৰিলে। ইউনিভাৰ্চক ধন্যবাদ দিব, আপোনাক হিলিং কৰোঁতে সহায় কৰাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব, ৰেইকিক ধন্যবাদ দিব। তাৰপিছত আপুনি মানুহজনৰ লগত আপোনাৰ কৰ্ড কাট কৰিব। কৰ্ড কাট কেনেকৈ কৰিব, নিজৰ নাভি যেতিয়া আমি তেওঁৰ ওপৰত চিম্বল ড্ৰ কৰিছিলোঁ, থাৰ্ড চিম্বল বিশেষে ড্ৰ কৰিছিলোঁ, কানেক্ট কৰিছিলোঁ, তেতিয়া আমাৰ নাভিৰ লগত তেওঁৰ লগত আমাৰ নাভিৰ সৈতে এটা কৰ্ড এডাল কানেক্ট হৈ যায় বুলি কোৱা হয়। আৰু গতিকে এতিয়া আমি যেতিয়া তেওঁৰ লগত আমি হিলিং শেষ হ'ল, তেওঁৰ লগত সেই কৰ্ডডাল আমি নাভিৰ আগত কাটিব লাগিব। অৰ্থাৎ নাভিৰ আগত আপুনি কি কৰিব, 3 বাৰ কাট 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 বুলি ক'ব আৰু কৰ্ডৰ মূৰটো ওপৰলৈ ইউনিভাৰ্চলৈ দলিয়াই দিব। এইখিনি আছিল আমি ডিষ্টেঞ্চত হিলিং কৰা পদ্ধতি। এনেদৰে হিলিং কৰিব লাগিব। ধন্যবাদ।